হাই গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে কেনেকৈ বেয়াৰ দিশে ঢাল খুৱাইছে সেই বিষয়ে অলপ কম। পিছে আপোনালোকে মোক বেয়া নাপাব দে, তাৰ আগতে মই চৰি বুলি কৈছোঁ। মোৰ কথাখিনি আপোনালোকে এবাৰ ভালকৈ শুনি চাওকচোন। মই কথাখিনি ভালে কৈছোঁ নে বেয়াই কৈছোঁ। আজিকালিৰ ল'ৰা ছোৱালীৰ মাক বাপেকবিলাক অলপ পৰিৱৰ্তন হৈছে। যেতিয়া সন্তান মাকৰ গৰ্ভত থাকে, ধৰা 7-8 মাহমান হয়, তেতিয়া কিন্তু সেই মানুহজনক কাম বন একো কৰিবলৈ নিদিয়ে আৰু নকৰেও। আৰু সেই সময়ত কাম বন নকৰাটোও ভাল, কাৰণ পেটৰ পোৱালিটোৰ প্ৰব্লেম নহ'ব। আৰু ডক্টৰেও কয় যে সেই সময়ত কাম কাজ একো কৰিব নালাগে, কেৱল আৰামৰহে প্ৰয়োজন হয়। আৰু অলপ ভাল খাদ্য খাব লাগে, যাতে পেটৰ সন্তানটো অলপ ভালহে হয়। তেতিয়া মাকবিলাকে কি কৰে কওকচোন? কাম বনটো একো নায়েই। সঁচা কথা কম দে, আপোনালোকে বেয়া নাপাব। পিছে মাকজনীক চাব, যদি ঘৰত টিভি আছে, হয় অকলে অকলে টিভি চাই থাকিব, নহ'লে ক'ৰবাত যদি মহিলাৰ মেল পাতিছে, আড্ডা বহিছে, তাতে গৈ আড্ডা মাৰিব। আৰু যদি কিবা কাৰণত অকলে থাকে, এই ফোনত গিৰিয়েকজনৰ লগত বাবু চুনা মনা কৰি থাকিব। চাব, যেতিয়া টিভি চাই থাকিব, টিভি ৰিম'টটো টিপি থাকিব। যেতিয়া মহিলাসকলৰ লগত আড্ডা মাৰিব, তেতিয়া 4-5জন মহিলাৰ লগ হ'লেতো কেনেকুৱা ধৰণৰ কথা হয় আপোনালোকে জানেই। ভাল কথা তাত কমেই হয়, বেয়া কথাই বেছি হয়। আৰু যদি মহিলাসকলৰ লগত নাথাকে, তেতিয়া কি কৰিব? ফোনত সেই যে বাবু চুনা মোনা গিৰিয়েকৰ লগত কথা পাতি থাকিব। কাৰেণ্ট থাকিলে টিভিত, কাৰেণ্ট নাথাকিলে আড্ডাত, আৰু আড্ডাত যদি কিবা কাৰণত নাথাকে ফোনত। মুঠতে তেতিয়া মাকসকলৰ সময়েই নাই। এটা কথা মন কৰিছেনে? সেই যে পেটত সন্তানটো আছে আপোনাৰ, আপুনি কি কৰিছে কৰা নাই, সন্তানটো কিন্তু চাইয়ে আছে আৰু শিকি আছে আপোনাৰ পৰা। পিছত যেতিয়া বাচ্চাটো ভূমিষ্ঠ হ'ব, চাব 8-9 মান বয়সতে মোবাইল দেখা পালে মোবাইল হাতত নিব খুজিব। কিয় নিবা খোজে তেতিয়াই? আৰু যদি কিবা কাৰণত কান্দে বা কিবা কৰে, চাব আপুনি যদি তাৰ হাতত মোবাইলটো দি দিয়ে, সি চুপ হৈ যাব। আৰু মাকজনী যদি টিভি চায়, বাচ্চাটোক লৈতো টিভি চাবই, তেতিয়া চাব কেইদিনমান পিছত সেই টিভি ৰিম'টটো সেই সন্তানজনে খুজিব। মাকজনীও দিব সন্তানজনীক, আৰু পিছত কি হ'ব? সন্তানটোৱে নিজে সেই ৰিম'টটো নিবা খুজিব। আৰু যেতিয়া সেই টিভিৰ ৰিম'ট টিপিব, তেতিয়া চাগে আপোনালোককো ভালে লাগিব যে আমাৰ সন্তানটি ৰিম'ট টিপিব পৰা হৈছে। যেতিয়া মোবাইলটো হাতত লৈ মোবাইলটো টিপিব, আপোনালোক ভালে লাগিব যে সন্তানে মোবাইল টিপিব পৰা হৈছে। লাহে লাহে এনেকুৱা অভ্যাস হৈ যায় সন্তানৰ। চাব যে ভাত খাবা সময়তো সন্তানক মোবাইল লাগে, শুবা সময়তো মোবাইল লাগে, মোবাইল নহ'লে ভাত নাখায়, মোবাইল নহ'লে কিতাপ নপঢ়ে, সকলো সময়তে মোবাইল লাগে। সেই যে 2-3 বছৰ বয়সতে ল'ৰা ছোৱালীক আপোনালোকে 10-12 হাজাৰ টকা দামীৰ এটা এণ্ড্ৰইড মোবাইল হাতত দিছে। মোবাইলটোক তাৰ ইচ্ছামতে চাবা দিছে, মোবাইলটোক তাৰ ইচ্ছামতে টিপিবা দিছে। কি কৰিছে? এতিয়াৰে পৰা আপুনি সেই ল'ৰা ছোৱালীক পূৰ্ণ স্বাধীনতা দিছে। এদিন যদি সেই ল'ৰা ছোৱালী অলপ ডাঙৰ হৈ ক'ৰবাত ফোন কৰে, বাবু চুনা মোনা কৰে, আপোনালোকে তেতিয়া কি কৰিব? সন্তানটো বিয়া হ'ল মোৰ, নাই বিয়া হৈ গ'ল, সন্তানটোৰ ওপৰত খং কৰিব। যদি 17-18 বছৰ পাই এখন বাইক কিনিব খোজে বা দেউতাকৰ পৰা এখন বাইক খোজে, তেতিয়া আপোনালোকে কি কৰে? ল'ৰা ছোৱালীক গালি দিয়ে যে কামত নাই, বাইক লাগে, এইটো লাগে, সেইটো লাগে। ভুলটো কিন্তু আপুনি কৰিছে। সেই যে স্বাধীনতা দিছে, পূৰ্ণ স্বাধীনতা দিছে, আৰু এতিয়া 2-3 বছৰ বয়সত যদি আপুনি তাৰ হাতত 10-12 হাজাৰ টকা দামী এটা মোবাইল দিব পাৰে, আৰু 17-18 বছৰ বয়সত আপুনি কিয় তাৰ হাতত এখন বাইক দিব নোৱাৰে? ভুলটো কোনে কৰিছে চাওক আপুনি। যেতিয়া ল'ৰা ছোৱালীয়ে ডাঙৰ হয়, তেতিয়া যদি কিবা বস্তু আপোনাৰ পৰা খোজে, আপোনালোকে নিদিয়ে আৰু খংহে কৰে, তেতিয়া সিহঁতৰ ব্ৰেইনটো অলপ কিবা হৈ যায়, সিহঁতৰ মগজুৱে কাম নকৰা হৈ যায়, আৰু ফলত ল'ৰা ছোৱালী বেয়াহে হৈ যায়। গতিকে মই কওঁ যে ল'ৰা ছোৱালীক সৰুৰে পৰা
ইমান পূৰ্ণ স্বাধীনতাটো নিদিব। পূৰ্ণ স্বাধীনতা দিলে হয়তো এদিন আপুনি নিজে পস্তাব। তাৰ বাবে কিন্তু দুখী আন কোনো নহয়, আপোনালোকে দুখী। পিতৃ মাতৃ হৈছে সন্তানৰ শ্ৰেষ্ঠ গুৰু। পিতৃ মাতৃয়ে যদি সন্তানক ভালকৈ শিক্ষা নিদিয়ে তেনেহ'লে ল'ৰা ছোৱালীটো বেয়া হ'বই, সাধাৰণ কথা এইটো। গতিকে অকল ভুলবিলাক আপোনালোকে ল'ৰা ছোৱালীৰ ধৰি নল'ব, ভুল আপোনাৰো আছে। মোৰ এই ভিডিঅ'খন চাই যদি আপোনালোকে ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ।